Hi guys, welcome back to another video of my YouTube channel. এতিয়া বাজিছে ৰাতিপুৱা 7টা আৰু মই আহিছো জিম। Actually কালি ৰাতি বহুত দেৰিকৈ হোৱা হ'ল কাৰণে টোপনি ভগাই নাই, তথাপিও মই উঠি পেলাই জিমটো আহিছো কাৰণ জিম আহিব লাগিব। So okay, let's start the video. Oh, inshallah. Hai dok. So workout কৰিবলৈ হৈ গ'ল আজি চেষ্ট workout আছিলে এনে workout ভিডিঅ' কৰিব নহ'লে একচুৱেলি মোৰ লগত যোনখিনি workout কৰে আজি এটা অহা নাই এতিয়া সেইকাৰণে ভিডিঅ' কৰিব পৰা নগ'লে so ফাৰ্ষ্ট এটা ঘৰলৈ যাওঁ খোৱা লাগিছে এয়া ঘৰ আহি পেলাই পাই গ'লোহি আৰু আহি পেলাই আমাৰ নানুৱে ঘৰ খাই আছে অ কামিলা ল'ৰাটো হয় নাই নানু অন্য হয় নানু ঐ নিজকে থাকিব নালাগে আহিছ হাই হাই বাপৰে বুজি ক চুমটা খা ওচৰত খাহি আমাৰ চাই যাওঁ লৈ পেলাই ঘৰ খাই আছে ভালছে হা ভালছে হা মাৰিবি ঐ কেলে মাৰিছ তো জিমৰ পৰা এতিয়া ফ্ৰেছ হ'লোঁ এতিয়া এডিটিং কৰিবলৈ আছে নতুন শ্বৰ্ট ফিল্ম এখনৰ আমাৰ যোনটো নতুন মানে ছেকেণ্ড চেনেল AD এণ্টাৰটেইনমেণ্ট বুলি তাত আহিব এখন শ্বৰ্ট ফিল্ম তাৰ এডিটিঙৰ কাম আছে কৰিবলৈ তো সেয়াকৈ কৰিবলৈ আহিছোঁ একচুৱেলি হেৰি হৈ গ'ল এডিটিঙৰ কাম হৈ গ'ল এতিয়া মেইনলি মিউজিকৰ কামখিনি আছে মিউজিক কৰিবলৈ আছে সৰু দুটামান এম্বিয়েঞ্চৰ কাম কৰিবলৈ আছে বছ তাৰপিছত ৰিলিজ দিব পৰা হৈ যাব এনে ট্ৰেইলাৰটো বনাবলৈ আছে মই ভাবিছোঁ যে আজি বা কাইলৈ ট্ৰেইলাৰটো আপলোড কৰি দিওঁ তো নেক্সট আৰু 2-3 দিনৰ পিছত আকৌ শ্বৰ্ট ফিল্মখন আপলোড কৰি দিম আৰু এইখন আহিব আমাৰ ছেকেণ্ড চেনেলটো যোনটো AD প্ৰডাকশ্যন হয়তো নহয় যোনটো AD এণ্টাৰটেইনমেণ্ট বুলি এটা চেনেল আছে হয়তো চাৰ্চ কৰিলে পাবই বা মোৰ ফিচাৰ চেনেলটো চাৰ্চ কৰিলে পাবই AD এণ্টাৰটেইনমেণ্ট বুলি তো তাত আপলোড কৰিম এইটো মই ব্লু হৈ আছিলে নহ'লে LED ষ্ট্ৰিপকেইটাৰ কাৰণে তো এডিটিং আৰম্ভ কৰা যাওক দুখ লাগিব বেয়া আকৌ কিয় হ'বা আপোনালোকৰ মোৰ কাৰণে তো এতিয়া মই মিউজিক কৰি থাকোঁতে ক্ৰোম ব্ৰাউজাৰটো খুলিছিলোঁ তাত মই ইমেইল পালোঁ একচুৱেলি তো এটা গুড নিউজ আছে যে আমাৰ সকলোৱে গম পাইছে যোনটো আমাৰ মেইন চেনেল AD প্ৰডাকশ্যন তাত ৰিচেণ্টলি এসপ্তাহৰ আগতে 100K ছাবস্ক্ৰাইবাৰ্ছ কমপ্লিট হৈছিলে আৰু মই ইউটিউবৰ যোনে 100K ছাবস্ক্ৰাইবাৰ্ছ কমপ্লিট হ'লে এতিয়া চিলভাৰ প্লে বাটন তাৰ কাৰণে এপ্লাই কৰিছিলোঁ তো এতিয়া তেওঁলোকে শ্বিপিঙৰ ন'টিফিকেশ্যন পঠাইছে আৰু লিখিছে যে 28 আগষ্টৰ ভিতৰত পাই যাবহি মই ইমেইলটো এতিয়া দেখাব নোৱাৰোঁ এটা ধেৰ কিবা কিবি আছে সেইকাৰণে ইয়াত দেখাব নোৱাৰি তো ইয়াত দিছে যে এষ্টিমেট এইটো দিছে যে 28ত পাই যাব আই থিংক তাৰ আগতেই পাই যাব লাগে কাৰণ অলৰেডি শ্বিফ্ট হৈ গ'ল কেতিয়াবা লাগি আছে হাতটো চাওঁ কোনে পিন্ধাই দিলে চাওঁ হাতটো কোনে পিন্ধাই দিলে ধুনু লাগিছে ধুনু লাগিছে বাবা পাৰ্টি বুলি ক পাৰ্টি ক তোক অশান্তি কোনে কয় জানো কোনে কয়
কোনে অশান্তি কৰে তোক অশান্তি কোনে কৰে ঐ কোৱা আকৌ তোক অশান্তি কোনে কৰে ঐ তোক অশান্তি কোনে কৰে হা এইখন লে নিজে যুগ যাবলৈ তোক অশান্তি কোনে কৰে ক কোনে ই কৰে নে চতে অশান্তি কৰে পৰিবি কিয় শান্তি কৰিলো তোক মই পিন্ধাইছো হাতত নাচিদে সত্য তাছটো কৈ যাও ফুফু নাযাওঁ এতিয়া ফুফু এডাল মোক দিয়া তো অলমষ্ট মিউজিকৰ কাম কৰি পেলাই হৈ গৈছে এতিয়া দুটা কেৰেক্টাৰ ডাবিং আছে তাৰে এটা কেৰেক্টাৰ ডাবিং মই দিব লাগিব কাৰণ যোনটো ল'ৰাই কৰিছিলে সি গুচি গ'ল এতিয়া ইয়াত নাইকিয়া ডেৰগাঁৱত সি জাগিৰোড গুচি গ'ল আৰু এটা কেৰেক্টাৰ আছে সিও নাইকিয়া সি বেলেগত আছেগৈ হোষ্টেলত আছেগৈ তাৰ ডাবিংটো মই কোনোবা ওচৰৰ ভাইটি এটা আছে তাৰ হাতত লৈ ল'ব লাগিব আৰু মেক্সিমাম কাম হৈ গৈছে মিউজিকৰ কাম তো এইখনৰ ট্ৰেইলাৰটো মই কাইলৈ আপলোড দিম AD এণ্টাৰটেইনমেণ্ট চেনেলটোত তো সকলোৱে চাব লাইক কৰিব ছাবস্ক্ৰাইব কৰিব দেন এতিয়া সামৰোঁ আৰু এতিয়া ডাবিং দিম বুলি ভাবিছিলোঁ মই নিজৰ খালি দিবলৈ মন যোৱা নাই গোটেই দিনটো বহি আছোঁ এতিয়া সন্ধিয়া লাগিলে অলৰেডি তো এতিয়া ইয়াত অফ কৰোঁ আৰু যাম আৰু তো শ্বাটডাউন কৰি দিলোঁ এতিয়া মই একচুৱেলি ডাবিং দিম বুলি মাইকটো লৈ আনিছিলোঁ কাৰণ নিজে ল'ব লাগিব ডাবিং খালি এতিয়া ডাবিং দিয়া নহ'ব তাতে ষ্টুডিঅ'টো অফ কৰোঁ আৰু যাওঁ আন্ধাৰ ইয়াত খালি অকল হেৰিটো জিলিকি থাকে আমাৰ গণপতি বাপ্পা জিলিকি থাকে মোৰ জানা ষ্টুডিঅ' কাম কৰিবলৈ হৈ গ'ল এতিয়া মায়ে ৱেব ছিৰিজ এখন চাই সেইখন লগাই দিবলৈ লৈছোঁ লেপটপতে এই কালি কেই নম্বৰ এপিছডলৈকে গ'ল ছেকেণ্ড ছিজনৰ ফাৰ্ষ্ট এপিছড G5 ৱেব ছিৰিজ এখন চাই আছোঁ আমি তাজ বুলি এই কপিয়াত লাগি যাব নেকি নালাগে নহয় মানে কি পোষ্টাৰটো কপিয়াত নালাগে নহয় হয় নি আইট কৰে আচ্ছা পাৰ্টি ক পাৰ্টি এই টিপিলে ভাই তুমি কৈ থাক নাই আমাৰ বোলো কেলে কি হ'ল এদি নহয় फूल में क्या लगा आपको सुनता खा खाते खा शहंशाहों को महज़ गदर का इशारा है रब उनका फैसला सुनाने के लिए लेकिन याद रहे फैसला सुनाना बहुत আমাৰো তেনেকুৱা নহয় আমাৰ ইয়াতে ডেৰগাঁৱত এনেকুৱা চুৰ হৈছে ন আমি মানে গোটেই কি কৈছে অঁ